Assalamu alaikum. It is class 10 Arabic lesson 5 Alhamamatu wa namlatun. এই পাঠত কেইটামান অতি গুৰুত্বপূৰ্ণ গ্ৰামাৰৰ আলোচনা আছে যিবোৰ প্ৰত্যেকবাৰে হাফ ইয়াৰলি আৰু মেট্ৰিক পৰীক্ষাত অহা দেখা যায় আৰু ইয়াত 10 to 15 মাৰ্কছৰ কোৱেশ্চন আহে তো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা এটো হৈছে কোৱেশ্চন নম্বৰ 4 দিছে উদাহৰণৰ আৰ্হিত সমৰ্থবোধক শব্দবোৰ লেখা সমৰ্থবোধক শব্দ মানে একে অৰ্থ বুজোৱা শব্দ সোৱা এই বক্সত 20টা ওয়ার্ড দিছে তাৰে 10টাৰ লগত মিল আছে প্ৰথমটো হৈছে শাতিইন ইয়াৰ লগত মিল আছে হাফাফুন শাতিইন হাফাফুন এটো এনেদৰে লিখিব লাগে এটা সাইড শাতিইন আৰু এটা সাইড হাফাফুন তে দুই নম্বৰ আছে মিসকিনুন মিলিব ফাকিৰুন আমি জানো ফকিৰক মিসকিন কয় এটা মিসকিন যদি আমি এটো সাইডত লিখো ফকিৰ লিখিম এটো সাইডত ঠিক আছে তে নাম্বার 3 মাকানুন কাৰ লগত মিল মাউজাউন তাৰপিছত কলবুন এটো ফুয়াদুন পিছত সাউতুন এটো হ'ব জারাসুন হাফাফুন এটোৰ লগত গুছি গৈছে এটো কাউয়ুন হ'ব শাদীদুন তাৰপিছত মাউতুন ওয়াফাতুন এটো আমি আফত কও যে সেই আফতটো মাউতৰ লগত যাব মউত নেক্সট আছে এটো লিসানুন কি হ'ব লগাতুন তাৰপিছত ওয়াফাত এটোত গুছি গৈছে কাবীৰুন আজিম তাৰপিছত আবাদান দাইমান এটো গজল আছে নহয় এটা দাইমান আবাদান এনেকে মনত ৰাখিবা তে আমি কেটা মনত ৰাখিব পাৰো এটা দাইমান আবাদান তাৰপিছত এই লিসানুন লগাতুন দুটা ওয়াফাতুন মাউতুন তিনিটা ফাকিৰুন মিসকিনুন চাৰিটা এই চাৰিটা আমি এনেদৰে মনত ৰাখিব পাৰি তাৰপিছত চোৱা এই কোৱেশ্চন নম্বৰ 5 এটো বহুত বেছি ইম্পৰ্টেন্ট এটো হাফ ইয়াৰলিত গৈয়ে চাবা এই কোৱেশ্চনটো আহিছে ইয়াত দিছে উপযুক্ত হাৰিত বহুৱা শব্দবোৰ ইয়াত কেইটামান শব্দ দিছে একেটা আমি উপযুক্ত হাৰিত বা কোনটো ক'ত হ'ব এনেকে বহুৱাব লাগে এই কিহত বহুৱাব লাগে প্ৰথম দিছে ইসিম তাৰপিছত ফেল তাৰপিছত হৰফ ইয়াৰ এটা ইজি ট্ৰিক আছে প্ৰথমতে হৰফত বহুৱাবা হৰফত কি হ'ব আটাইতকৈ সৰু শব্দবিলাক হৰফত হ'ব তো প্ৰথমতে আমি এইটোৰ হাৰিত বিচাৰিম এটো ফাৰ্স্ট লাইনত আছে কি আন্না আলা ফি এই তিনিটা ক'ত হ'ব এই হৰফৰ তলত হ'ব সেকেন্ড লাইনত আছে দুটা ইলা আৰু মিন এই দুটা ক'ত হ'ব এই হৰফত 3 আৰু 2 5টা আৰু এই শেষৰ লাইনটোত আছে হাল আৰু ইয়া এই দুটা ক'ত হ'ব হৰফত এই 7টা শব্দ এই হৰফৰ তলত লিখিবা তাৰ পিছত লম আমি ইসিম তে ইসিম আমি দুই ধৰণে আইডেন্টিফাই কৰিব পাৰো শেষত যদি এই তনবিন থাকে দুই পেশ থাকে এটো ইসিম হ'ব আৰু শব্দৰ প্ৰথমত যদি এই আল থাকে তেতিয়া হলে ইসিম হ'ব ইসিম মানে নাম বুজাব প্ৰথমতে দুই পেশ থকা শব্দখিনি বিচাৰি উলিয়াও হামামাতুন এয়া দুই পেশ আছে পৰীক্ষাত কিন্তু দুই পেশ নাথাকিব কেনেকৈ বিচাৰি উলিয়াবা যোনকেইটা নাম হয় হামামাতুন মানে পাৰচৰাই এটা নাম হয় নাউন হয় সেই নাউনটো ইসিমত হ'ব নেক্সট আছে কি মাকানুন মানে ঘৰ এই মাকানুন ইসিম হয় সেইকাৰণে ইয়াত হ'ব আৰু এইটো হাৰিত আছে নাই এইটো আছে নামলাতুন মানে পৰুৱা এইটো ইয়াত হ'ব আছে হামামাতুন মাকানুন নামলাতুন এই তিনিটা ইসিমত আৰু শব্দৰ আগত আলিফ লাম থকা কেইটা আছে চাও এয়া আল মাউ আল মিসকিনাতু আল বিরু আল্লাজি
এই চাৰিটা আল্লাজি আল বাৰ্ৰু আল মিসকিনাতু আল মাউ ইচিমত হ'ব এই আল আছে যে সেইকাৰণে তো এইটো বহুত সহজ ইচিম আৰু হৰফৰখিনি আমি লিখি ল'লোঁ এতিয়া বাকি যিখিনি আছে সেইখিনি এনেই ফেইলত হ'ব কোনখিনি হ'ব ওয়াকাফাত এইটো ফেইল হ'ব তাৰপিছত তাশৰাবু এইটো ফেইল হ'ব তোয়াৰাত ফেইল আহজারাত এইটো ফেইল কাতাবতুম ফেইল সামিয়াত ফেইল নাজাউতু এইটো ফেইল হ'ব ঠিক আছে তো এইটো বহু বেছি ইম্পৰ্টেণ্ট পিছত চোৱা এইটো কুৱেশ্যন নম্বৰ 6 ইয়াত আছে এক বচন আৰু বহু বচন সিঙ্গুলাৰ আৰু প্লুৰেল জমা মানে প্লুৰেল মফৰুদ মানে সিঙ্গুলাৰ এইকেইটা মই পঢ়ি দিছোঁ তোমালোকে পঢ়ি ল'বা আৰু কিতাপত যেহেতু হৰকত দিয়া নাই মই হৰকত দি দিছোঁ প্ৰথমটো চোৱা হামামাতুন এইটো হামামাতুন পাৰ্থক্যটো কি আছে এইটো এই মিমৰ লগত ইয়াত আলিফ দিছে আৰু এই গোলটাটো ইয়াত দীঘলটা হৈ গৈছে বানান ভুল হ'লে কিন্তু নম্বৰ নাপাবা নেক্সট নামলাতুন নামালুন নামলাতুন নামালুন ইয়াউমুন আয়ামুন ইয়াউমুন আয়ামুন নাহারুন আনহারুন নাহারুন আনহারুন মাকানুন আমাকিনুন মাকানুন আমাকিনুন ফাকিহাতুন ফাওয়াকিহি ফাকিহাতুন ফাওয়াকিহি তোয়ালিবুন তুল্লাবুন তোয়ালিবুন তুল্লাবুন উস্তাজুন আসাতিজাতুন উস্তাজুন আসাতিজাতুন ওয়াক্তুন আওকাতুন ওয়াক্তুন আওকাতুন কাউলুন আকওয়ালুন কাউলুন আকওয়ালুন আলিমুন উলামাউ আলিমুন উলামাউন বাইতুন বুয়ুতুন বাইতুন বুয়ুতুন নেক্সট আছে রিজলুন আরজুলুন রিজলুন আরজুলুন সাউতুন আসওয়াতুন সাউতুন আসওয়াতুন কলবুন কুলুবুন কলবুন কুলুবুন ইবনুন আবনাউন ইবনুন আবনাউন আবুন আবাউন আবুন আবাউন উম্মুন উম্মুহাতুন উম্মুন উম্মুহাতুন রুসুলুন রিসালুন রুসুলুন রিসালুন প্রত্যেক প্লুৰেলত চোৱা দীঘলকৈ উচ্চাৰণ কৰিব লাগে কিন্তু এইটো ইয়াৰ উল্টা এইটো সিঙ্গুলাৰত দীঘল হ'ব আৰু প্লুৰেলত শৰ্ট হ'ব এইটো সাইডত চোৱা তৰিকুন তুৰুকুন এইটো সেম এইটো নিচিনা তৰিকুন এইটো দীঘল হ'ব তুৰুকুন এইটো শৰ্ট হ'ব সাউকুন আসওয়াকুন সাউকুন আসওয়াকুন তোয়াইরুন তুয়ুরুন তোয়াইরুন তুয়ুরুন কালবুন কিল্লাবুন কালবুন কিল্লাবুন বাকারাতুন 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 হাইওয়ানুন হাইওয়ানাতুন হাইওয়ানুন হাইওয়ানাতুন সামাকুন আসমাকুন সামাকুন আসমাকুন এইকেইটা মুখস্থ কৰিবা ইয়াৰ পৰা 5 মাৰ্কছ আহিব হাফ ইয়াৰলিত